ভৱিষ্যতটোক লৈ আগতীয়াকৈ বহুত কল্পনা কৰি পেলাওঁ আমি। এইটো কৰিম, সেইটো কৰিম, এটা ভাল চাকৰি কৰিম, এটা ধুনীয়া ঘৰ সাজিম, এখন দামী গাড়ী কিনিম, ইত্যাদি ইত্যাদি। আৰু 60 বছৰ বয়সৰ পাছত যেতিয়া অৱসৰ ল'ম তেতিয়া ৰ'ব ইমানবোৰ নাভাবিবচোন এতিয়াই। কোনে জানে কাৰ ভৱিষ্যত কি? আপুনি কেনেকৈ জানিলে যে আপুনি 60 বছৰলৈকে জীয়াই থাকিব? প্ৰথমে আজিৰ দিনটো উপভোগ কৰি লওক। ৰাতিপুৱা চকু মেলিয়েই উপহাৰ পোৱা আজিৰটো নামেইতো জীৱন। প্ৰথমে আজিৰ দিনটোৰ কথা ভাবক। কাইলৈ কি হ'ব, কাইলৈ কি কৰিব, কাইলৈ ভাবিব।